আজি ডেকোৰেশন কৰি ভাল লাগিছে কাৰণ আজি মোৰ নিজৰ ভাগিনৰ ডেকোৰেশন। হেল্ল' আৰু নমস্কাৰ, পুনৰবাৰ সকলোকে এটা বিশেষ ব্লগলৈ স্বাগতম। এয়া আমাৰ হৈছে হেঙুল হাইতাল হাজৰিকা মানে অহন। আজি তাৰ শুদ্ধিকৰণৰ সকাম আছে আৰু তাৰ বাবে আমি সকলো প্ৰস্তুত হৈছোঁ। প্ৰথমে যিহেতু ভকতৰ নিয়ম থাকে, ভাবিলোঁ সকলোবিলাক স্মৃতি ধুনীয়াকৈ সাঁচি ৰাখোঁ। যিহেতু আমাৰ ভাল ভাল মুহূৰ্তবিলাক আমি কেতিয়াবা মনৰ মাজতে সদায় সাঁচি ৰাখোঁ যদিও এনেকৈ ভিডিঅ' আকাৰত চাইও ভাল লাগে। আৰু শুদ্ধিকৰণত যিহেতু বৰ এটা ডেকোৰেশ্যন কৰা বাই বিচৰা নাছিল আৰু সকামহে যিহেতু প্ৰধানকৈ কৰা হয়, সেইবাবে সাধাৰণভাৱে ৰাখি এতিয়া আমি যাওঁ বোলো খানা কি বনাইছে চাবলৈ, আৰু দিনটো আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। শুদ্ধিকৰণৰ সকামৰ পিছতে যিহেতু ৰিচেপশ্যন ৰখা হৈছিল, তাৰ বাবে এয়া প্ৰস্তুতি। বহুতৰ ঠাইত হেনো শুনিছোঁ কেৱল মাছে খোৱা হয় বুলি। যি কি নহওক, এয়া শদিয়াৰ পৰা বাৰ বান্ধৱী সীমা বা পালেহি, এয়া শেষৰ ভিনদেউ পৰিণীতা বা সকলোৱে আহি চোতাল ভৰিলেহি। আৰু আমাৰ সকলো এইবিলাক আত্মীয় মানুহ ইমান দিনৰ পাছত লগ পাই ভাল লাগিছে। আৰু এয়া ভকতৰ নিয়ম কৰি আছে। এই যে ভকতে বনোৱা ভোজকণ আৰু এই মাহ প্ৰসাদৰ সোৱাদকণ বহুত সুকীয়া নহয়নে? আৰু এয়া অহন টোপনি একেবাৰে, তাক যে সজাই পৰাই ৰাখিছে সি একোতো বুজিয়ে পোৱা নাই, হ'লেও যে ইমান মৰম লাগিছে। আৰু এয়া মোৰ প্ৰিয় বান্ধৱীসকল আহি পালে দেই। তানিয়া, প্ৰীতি, তানিয়াৰ মাক দেউতাক, প্ৰীতিৰ হাজবেণ্ড সকলোবিলাক আহি ওলালহি। আৰু লগতে এয়া আপ্যায়ন, মোৰ বিয়াতো এওঁলোকেই আছিল আৰু সকলো সদস্যাকে দেখাই দিছোঁ। লগতে কি আইটেম আছে তাকো অকণমান ভিডিঅ'টোত সাঁচি ৰাখিছোঁ। দালি এইটো খুলি খাৰ হয়, খাৰ এইটো তিল চিকেন, এইটো হাঁহৰ মাংস, হাঁহৰ মাংস, এইটো শুকান চব্জি, এইটো দালি, এইটো দালি, এইটো কি পিটিকা? আপ্যায়ন কেটাৰিং ছাৰ্ভিচে সুন্দৰকৈ সকলোবিলাক কৰি দিলে। আপোনালোকৰ অনুষ্ঠানতো তেওঁলোকক মাতিব পাৰে। এইফালে আকৌ 2014 চনৰ DUI বিহুৰাণীৰ প্ৰতিযোগীসকলে পজ দিছে দেই ৰাইজসকল। এতিয়া খুব ভাল বান্ধৱী তেওঁলোক। মেমৰি ধৰি ৰাখিছোঁ। খানাটো কি ঠিকে আছে দে? ঠিকে আছে, ভাল হৈছে চব। তাৰ পাছতে আমাৰ সকলোৰে মৰমৰ বৰষা বা পালেহি, লগত ভাস্কৰ ভিন্দৌ, পৰি, ঈশান, মুনমি, হিমাশ্ৰী বা সকলোখিনিকে দেখি ইমান ভাল লাগিছে, সেইবাবে আগবঢ়াই লৈ আহিছোঁগৈ। তাৰ পাছতে মৰমৰ বান্ধৱী শিল্পী আৰু তাইৰ পৰিয়াল পালেহি। এনেকৈ বহুত মানুহ আহিছিলে কিন্তু ভিডিঅ' কৰা হোৱা নাই। তাৰ পাছতে সকলোৰে দেখিছে এয়া ফটো ছেশ্যন চলিছে আৰু বৰষা বা য'ত থাকিব সকলোৱে অকণমান নিশ্চয়কৈ লগ পোৱাৰ হেঁপাহ ৰাখিব, মৰম দিবলৈ মন যায়। তথাপিও এই পৰিৱেশটো ধৰি ৰাখিছোঁ, কিমান ভাল লাগিছে নহয়নে? 1600 মাজত তুমি কি কৰিছা কৃষ্ণ? ফেটু চিজন নকবা আকৌ, গোপিব চোৱাচোন মনবোৰ কিমান ভাল লাগিছে নে কৃষ্ণক পাই? মোক এপেণ্ডিক্স কৈছে, মই এপেণ্ডিক্স কেনেকে হ'ম বা? মই প্ৰেছাৰ, চুগাৰ, দুইজনে বোম ব্লাষ্টিক আৰু এনেকৈ সকলোকে লগ পাই অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু অনুষ্ঠানটো খুব ধুনীয়াকৈ হৈ গ'ল, ভাল লাগিলে। সময় পালে দেই। আৰু এয়া এইবোৰ বিহাইণ্ড দ্য চিন মাৰি থৈছোঁ, এইবোৰ দেও আৰু এনেকৈ সকলোবিলাক আহিলে আৰু শেষত আকৌ মোৰ ঘৰৰ মানুহখিনি পালেহি দেই। দাদা, বৌ, মা, মানুহজন সকলোখিনি পালেহি আৰু অনুষ্ঠানৰ মুহূৰ্তখিনি ধৰি ৰাখিলোঁ, আপোনালোকলৈ আজি আগবঢ়ালোঁ। হেঙুল হাইতাল হাজৰিকাক সকলোৱে মৰম দিব, পাছলৈ আশীৰ্বাদ কৰিব। আৰু আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই।